এয়া চাওকচোন ৰাতিপুৱা চাহ আৰু ইফালে তেজপাত দি দিছোঁ আৰু ইফালে দি দিছোঁ চাহপাত আৰু উতল আহি আছে দেই। আপোনালোকে খালেনে বাৰু? আৰু ইফালে ৰেডি হৈ গৈছে চাহৰ কাপটো। আৰু চাহ খাই খাই ইয়াত কেইটামান পটল ফ্ৰাই কৰিছোঁ ৰাতিপুৱা সাজৰ কাৰণে। আৰু কেইডোখৰমান মাছৰ পিচ আছিলে তাকো ফ্ৰাই কৰিলোঁ। আৰু ইয়াত পানী তিয়াই থৈছোঁ ভাত। আজি যিহেতু বৰ গৰম, আজি ৰাতিপুৱা পানী তিয়া ভাতকে খাবলৈ লৈছোঁ। আৰু পটল কেইপিচো মানে লাহে লাহে ফ্ৰাই কৰি আছোঁ। আৰু পটল ফ্ৰাই কৰিলে যিহেতু বহুত তেল খৰচ হয়, হয়নে নহয় কওকচোন বাৰু আপোনালোকে? আৰু পঁইতা ভাতটো আমি বেছিকৈ নাখাওঁ বাৰু, কেতিয়াবা খাওঁ। এয়া লুটিয়াই দিওঁতে বৰ দিগদাৰ হয় দেই, পটককৈ লুটি খাই নাযায় কিন্তু পিচকেইটা। ফ্ৰাই কৰি আছোঁ দেই। পটল ফ্ৰাই কৰিলে বহুত তেল খৰচ হয়, হয়নে নহয়? এয়া চাওকচোন ৰাতিপুৱা চাহ আৰু ইফালে তেজপাত দি দিছোঁ আৰু ইফালে দি দিছোঁ চাহপাত আৰু উতল আহি আছে দেই। আপোনালোকে খালেনে বাৰু? আৰু ইফালে ৰেডি হৈ গৈছে চাহৰ কাপটো। আৰু চাহ খাই খাই ইয়াত কেইটামান পটল ফ্ৰাই কৰিছোঁ ৰাতিপুৱা সাজৰ কাৰণে। আৰু কেইডোখৰমান মাছৰ পিচ আছিলে তাকো ফ্ৰাই কৰিলোঁ। আৰু ইয়াত পানী তিয়াই থৈছোঁ ভাত। আজি যিহেতু বৰ গৰম, আজি ৰাতিপুৱা পানী তিয়া ভাতকে খাবলৈ লৈছোঁ। আৰু পটল কেইপিচো মানে লাহে লাহে ফ্ৰাই কৰি আছোঁ। আৰু পটল ফ্ৰাই কৰিলে যিহেতু বহুত তেল খৰচ হয়, হয়নে নহয় কওকচোন বাৰু আপোনালোকে? আৰু পঁইতা ভাতটো আমি বেছিকৈ নাখাওঁ বাৰু, কেতিয়াবা খাওঁ। এয়া লুটিয়াই দিওঁতে বৰ দিগদাৰ হয় দেই, পটককৈ লুটি খাই নাযায় কিন্তু পিচকেইটা। ফ্ৰাই কৰি আছোঁ দেই। পটল ফ্ৰাই কৰিলে বহুত তেল খৰচ হয়, হয়নে নহয়?